গুড মৰ্ণিং নমস্কাৰ জনাইছোঁ সকলোকে। আমি আজি পুৱাই ওলাইছোঁ এফালে যাবলৈ। ক'লৈ যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ থাকক। এইফালে দেহা ওলালে, এইফালে মহাজন ওলালে, ওলাইছে। আমি আহি আছোঁ। এইফালে মা আৰু এইফালে খুৰী আৰু এইফালে দেহা আৰু আগফালে ড্ৰাইভাৰ আৰু এইফালে ড্ৰাইভাৰ ৱাইফ আগতে বহি আছে দেই, ভালকৈ দেখা নাই। আৰু এইফালে লৈ ল'লোঁ গাহৰি। খানা বুলি ক'লে গাহৰি মেইন, যিহেতু গাহৰিটো লৈ ল'লোঁ। আৰু এইফালে আমি আইথান পাই গ'লোহি। আমি সকলো এতিয়া গাড়ীৰ পৰা নামিছোঁ, নামি আৰু ভিতৰলৈ যাওঁ। আৰু এইফালে লৈ লৈছোঁ চাকি, ধূপ। আৰু এইফালে আমি নামঘৰৰ ভিতৰলৈ আহি ল'লোঁ। চাকি তাকি জ্বলাই আহিলোঁ। এগৰাকী ষ্টাইল মাৰিছে, মাইকীয়ে ষ্টাইল কৰিছে, মতাই চাই আছে। আৰু আমি ক'ত কি কৰোঁ দেখাই আছোঁ। কেতিয়াবা এনেকৈ ওলাই আহি মনটো বহুতেই ভাল লাগে। বহুত এটা ধুনীয়া ভিউ হৈ আছে। আগতে আইথানত বহুত মানুহ হৈছিলে, আজিকালি বহুত কমি গ'ল। বগীবিল দলংখন হোৱাৰ পৰা মানে তাতে প্ৰায় মানুহে খানা চানা খাবলৈ ধৰিলে। আৰু এইফালে নদীখনো যিহেতু বহুত খহি আহিলে, বহুত কম জেগা হৈ গ'ল থানত। দেখিছেনে, আগতে বহুত ডাঙৰ ফিল্ড আছিলে। এতিয়া ঘৰৰ পৰা পিঠা বনাই আনিছিলোঁ, কেকো লৈ আহিছিলোঁ, কিন্তু ভাবিলোঁ আৰু কিবা কিবি কেইটামান আনোগৈ চাহ খাবলৈ বুলি। মায়ে মই আহিছোঁ ন, আমাৰ কি আনিব চাহ খাবলৈ? কওক, কচৰিকে লৈ আহিম, কচৰি আনিব। ব'লক আমি কি পাওঁ তাকে আনোগৈ চাহ খাবলৈ। বাকীখিনি পিছফালে বহি আছে, আমি চাহ খাবলৈ আৰু কিবা খাওঁগৈ। আৰু এইফালে লৈ ল'লোঁ কচৰি, মায়ে কোৱাৰ দৰে। এইফালে চাহ খাবলৈ ঘৰৰ পৰা বনাই অনা পিঠা, কেক আৰু এইফালে কিনি অনা কচৰি। এইফালে আকৌ চেল্ফি মেইন, আকৌ দেই চেল্ফি মাৰিছে। আমি ইয়াত খাবলৈ বুলি কৰিলোঁ। এইফালে চৌকা খান্দিবলগীয়া আছিলে, এতিয়া বনাব সকলোৱে। এইফালে ভিডিঅ' কলত কথা পাতি আছে। মই পোৱালীকেইটাৰ লগতে বহি আছোঁ। মই পিছে ৰান্ধনি নহয় দেই। আৰু এইফালে গাহৰিটো বইল কৰি ল'লে, যিহেতু পুৰিবও লাগিব, সেইটো কাৰণে এইফালে এগৰাকীয়ে পিঁয়াজ কাটি আছে। গাহৰি খৰিকাত দি দিলে। ইফালে যমুনা ৰান্ধনি হৈ কেনেকুৱা লাগিছে? গাহৰি পুৰি কেনেকুৱা লাগিছে খুৰী? একদম মজা। এইফালে চাই দিয়া আকৌ, তোমাৰ কেনেকুৱা লাগিছে? গাহৰি মেইন ন, গাহৰি পুৰা মেইন। মায়ে এইফালে ভাত বনাইছে। আমি এতিয়া গোটেইখিনি খানা খাব ল'লোঁ। এইফালে বনাইছে গাহৰি আৰু এইফালে চালাড বনাইছে। গোটেইখিনি আমি খাম। যমুনা এতিয়া এইফালে আমি উঠিম বুলি আহিলোঁ। গোটেইখিনি উঠিম, উঠি পিনে উঠিম আৰু কিমানকৈ টকা লৈ গোটেইকেইজনে উঠি লওঁ। নাওখনত উঠি বেটাই ইমান ভাল পাইছে নহয়, আমি গোটেইকেইজনীয়ে উঠি ল'লোঁ। এইফালে দেহাইও ভাল পাইছে, বেটিও ভাল পাইছে। আৰু এইফালে আহি ল'লোঁ আমি কাঞ্চনজংঘালৈ বুলি। সোমাই যাওঁ আৰু ইমান ধুনীয়া এটা গধূলি টাইমত এটা ধুনীয়া ভিউ আহে দেই। ইয়াত ফটো চটো মাৰিবলৈ খুবেই ভাল হয়, ভাল লাগিছে আহি। আগতে এবাৰ আহিছোঁ, হ'লেও আজি সোমাই যাওঁ, যিহেতু এইফালে আহিছোঁৱে যেতিয়া সোমাই যাওঁ বুলি ভাবিলোঁ, সোমাই ল'লোঁ। ধুনীয়াকৈ ফটো চটো মাৰি ৰিলচ চিলচ বনাই ল'লোঁ। আৰু এইফালে আমি কাঞ্চনজংঘাৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া ক'ত সোমাওঁগৈ, আৰু গধূলিও হৈ আহিছে, বেছি দেৰিও কৰিব নোৱাৰোঁ। আৰু এইফালে আমি সোমাই ল'লোঁ আমি জগন্নাথ মন্দিৰত। এনেই সোমাই যাওঁ বোলো, এইফালে যাওঁ যিহেতু দেওদিন নগ'লোঁ, সোমাই ল'লোঁ। বহুত ধুনীয়া এটা ভিউ হৈ আছে। গধূলি টাইমত আহি খুবেই ভাল লাগিব। ফটো চটো অলপ তুলি যাওঁ, যিহেতু ফটো মেইন। আজিকালি ফটো আৰু ৰিলচ বুলি ক'লে একদম আৰু কি ক'ব। আৰু জগন্নাথ মন্দিৰৰ পৰা ওলাই আমি চিধা ঘৰলৈ যাম, আৰু ডাইৰেক্ট আমি ঘৰলৈ আহি আছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।